নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জিতেন্দ্ৰ সিং গৌৰৱ গগৈৰ কাকত আহ্বানেও মন গলাব পৰা নাই ভূপেন বৰাৰ। সংবাদমেল পাতি পুনৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। এতিয়া কি হ'ব ভূপেন বৰাৰ সিদ্ধান্ত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ ঘৰলৈ যাবলৈ বিচৰা প্ৰসংগত তেওঁ কয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ ঘৰখনলৈ আহিলে মোৰ পৰিয়ালৰ কাৰণে গৌৰৱৰ ক্ষণ। মুখ্যমন্ত্ৰী আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আগতে আমি একেলগে আছিলোঁ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত এতিয়া কি সিদ্ধান্ত ল'ব ভূপেন বৰাই? দলৰ নেতৃত্বই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰাৰ অনুৰোধ কৰাৰ পিছত সন্ধিয়া এক সংবাদমেলৰ আয়োজন কৰে ভূপেন বৰাই। ভূপেন বৰাৰ সংবাদমেলত কয়, মোক অলপ সময় লাগিব। ৩২ বছৰৰ মূৰত মই এই পত্ৰ লিখিছোঁ। জিলা কংগ্ৰেছ কি হৈ আছে আপোনালোকেও দেখিছে। মই পদত্যাগ পত্ৰ দিছোঁ। কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ নকৰাৰ কথা কৈছে। মোৰ কোনো দলীয় নেতৃত্বই মোক ভুল হৈছে বুলি কোৱা নাই। সমষ্টিৰ পৰা বহু প্ৰতিনিধি আহি আছে। বিহপুৰীয়াৰ পৰা বহু লোক আহিছে। কাইলৈ সকলো মিলিত হ'ম। সকলোৰ কথা কম, সকলোৰে মতামত মোৰ সিদ্ধান্ত হ'ব। পৰৱৰ্তী আন এক খবৰলৈ আগবাঢ়িছোঁ। সত্য হ'ল ২ বছৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ৰাজনৈতিক ভৱিষ্যতবাণী। এতিয়া চৰ্চাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক ভৱিষ্যতবাণী। ২০২৯ত বিজেপিলৈ যাব কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যতবাণী অনুমান কৰাৰ দক্ষতা যেন এতিয়া নতুন পৰ্যায়লৈ উঠিছে। তেওঁ কেইবাটাও ৰাজনৈতিক ভৱিষ্যতবাণী ইতিমধ্যে সত্য হৈছে। শেহতীয়া ঘটনাটো হৈছে অসম কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা নিৰ্বাচনৰ পূৰ্বে পদত্যাগ। যি কথা মুখ্যমন্ত্ৰী শৰ্মাই ২ বছৰ আগতে কৈছিল। ২০২৪ চনৰ ৫ এপ্ৰিলত শৰ্মাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ বিষয়ে কৰা মন্তব্যত এতিয়া পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ২০২৪ চনৰ হোলীৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ তেতিয়া অসম কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাক উল্লেখ কৰি কৈছিল, মই মোৰ সান্নিধ্য মতে তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাবলৈ চেষ্টা কৰি আছোঁ। একে সময়তে তেওঁ দাবী কৰিছে যে বৰাই নিশ্চিতভাৱে বিজেপিত যোগ দিব। তেওঁ 100% আহিব। কিন্তু এতিয়া নহয়, ২০২৬ত। এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি সদায় পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। মঙলবাৰে যোগদান কৰিব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে। ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলৰ খহনীয়া, শক্তি বৃদ্ধি পালে ৰাইজৰ দলৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। APSCৰ ইতিহাসত এক নাভুত নস্যুত ঘটনা। সদ্য ঘোষিত APSC CCE পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হৈছে তীব্ৰ বিভ্ৰান্তিৰ। ফলাফল ঘোষণা কৰি ৱেবছাইটত আপলোড কৰাৰ কিছু সময়ৰ পিছতে বাতিল সমগ্ৰ ফলাফল। কোনো কাৰণ নেদেখুৱাকৈ আয়োগে ল'লে এনে সিদ্ধান্ত। ফলাফল কিয় বাতিল হ'ল সেই সন্দৰ্ভত আয়োগৰ তৰফৰ পৰা দিয়া নাই স্পষ্টীকৰণ। কেৱল জনোৱা হৈছে ফলাফল পুনৰীক্ষণ কৰা হ'ব। নতুনকৈ প্ৰকাশ কৰা হ'ব সংশোধিত ফলাফল। আন এক গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ দলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য। কংগ্ৰেছ এতিয়া এটা বিশেষ ধৰ্মৰ দলত পৰিণত হৈছে। বৰ্তমান কংগ্ৰেছত কোনো সাধাৰণ ঘৰৰ ল'ৰাই নেতৃত্ব ল'ব নোৱাৰে। দলটোত কেৱল বিশেষ পৰিয়াল বা অভিজাত শ্ৰেণীৰহে আধিপত্য চলে। প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু ল'ৰা থকাৰ বাবে কোনো সুস্থ পৰিৱেশ নাই। যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ কৰাটো অসম্ভৱ বুলি তেওঁ মন্তব্য কৰে। উজনিৰ সমষ্টিৰ নিৰ্বাচনী পৰিকল্পনাৰ বাবে কংগ্ৰেছে দিয়া ৩জনীয়া নেতাৰ আটাইকেইজনে সংখ্যালঘু। যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ ত্যাগ কৰিবই। কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।